সো নমস্তে গাইছ, আপোনালোকৰ খবৰ কেনে? যদি আপোনালোকৰ খবৰ ভাল তেতিয়াহ'লে সম্পূৰ্ণকৈ চাব, যদি আপোনালোকৰ খবৰটো বেয়া তেতিয়াহ'লে আপোনালোকে আঁতৰি যাব পাৰে। সো বলক এতিয়া আমি আৰম্ভ কৰোঁ মেইন ভিডিঅ'। সো গাইছ, আপোনালোকৰ ইউটিউব চেনেল হেকাৰৰ পৰা বচাবলৈ হ'লে আপোনালোকে কি কৰিব, নাইবা আপোনালোকে ইউটিউব চেনেলটো কেনেকৈ বচাব হেকাৰৰ পৰা। আজিৰ ভিডিঅ'টো হৈছে হেকাৰৰ ওপৰত আৰু আপোনালোকৰ ইউটিউব চেনেলৰ ওপৰত। আপোনালোকে ইউটিউব চেনেল এটা বহুত কষ্ট মেহনত কৰি আপোনালোকে ইউটিউব চেনেলটো গ্ৰ' কৰে আৰু আপোনালোকে সেই ইউটিউব চেনেল যদি হেক হৈ যায় কেনেকৈ আপোনালোকে বচাই ৰাখিব। বলক আজিৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ ডিটেইলছ জনাই দিম আৰু আপোনালোকে চাই থাকিব আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ। পোনপ্ৰথমে গাইছ আপোনালোকক কেইটামান কথা কওঁ, হেকিং কিভাৱে হয়, আপোনালোকৰ ইউটিউব চেনেল হেকাৰে কেনেকৈ হেক কৰি নিয়ে, নাইবা আপোনাৰ ইউটিউব চেনেলটো কেনেকৈ হেক হয়। বলক এতিয়া আমি বুজাই লওঁ। আপোনালোকৰ এটা ইউটিউব চেনেল হেক হোৱাৰ কাৰণ হ'ল আপোনালোকে যা তা লিংকত ক্লিক কৰে, সেইকাৰণে আপোনালোকৰ ইউটিউব চেনেলটো হেক হয়। আপোনালোকে ইউটিউব চেনেলটো বচাবলৈ হ'লে কি কৰিব লাগিব, এতিয়া ভালদৰে মনোযোগেৰে শুনক। আপোনালোকৰ পোনপ্ৰথমে কাম হ'ল আপোনালোকে যা তা লিংকত ক্লিক নকৰিব। আপোনালোকৰ জিমেইলত আহিব লিংক, মানে হেকাৰে আপোনালোকৰ জিমেইলত পঠাব লিংক, সেই লিংকত আপুনি যদি ক্লিক কৰে তেতিয়াহ'লে আপোনাৰ ইউটিউব চেনেলটো হেক হ'ব। 1 নম্বৰ কাৰণ। 2 নম্বৰ হৈছে আপুনি আপোনাৰ ডিভাইচত কোনো এপিকে এপ আপোনালোকে ডাউনলোড নকৰিব, মানে গুগলৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰে, এনেকুৱা এপ আপোনালোকে ডাউনলোড নকৰিব। আপোনালোকে গুগল ক্ৰমৰ পৰা নকৰিব, এপিকে ফাইল মানে এপিকে এপ আপোনালোকে ডাউনলোড নকৰিব। আপোনালোকে ডাউনলোড কৰিলে আপোনালোকৰ ডিভাইচৰ এক্সেছ লৈ যাব পাৰে হেকাৰে, সেইকাৰণে কৈছোঁ আপোনালোকে এপিকে ডাউনলোড নকৰিব। সেইটো হ'ল আপোনাৰ মোবাইলৰ গেলাৰী যিমানখিনি ফটো ডিটেইলছ আছে সকলো হেকাৰৰ কাছে চলে যাব মানে গুচি যাব সকলো আপোনাৰ। নিশ্চয় আপোনালোকৰ জিমেইল একাউণ্টত স্পনচাৰশ্বিপ নিশ্চয় আহে। আপোনালোকৰ চেনেল যদি মনিটাইজ নহ'লেও আহিব আপোনালোকৰ স্পনচাৰশ্বিপ। আপোনালোকৰ যদি আহে আপোনালোকৰ জিমেইলত আপোনালোকে ভালদৰে চেক কৰি আপোনালোকে ল'ব। আপোনালোকে ভালদৰে জিমেইলটো চেক কৰিব, কোনটো জিমেইলৰ পৰা স্পনচাৰশ্বিপ আহিছে সেইটো ভালদৰে আপোনালোকে চেক কৰি ল'ব। পিছত আপোনালোকে প্ৰমোশ্যন কৰিব, নাইবা আপোনালোকে চেক কৰিব এইটো কি প্ৰমোশ্যন কৰিবলৈ দিছে আমাক, এনেকৈ আপোনালোকে ভালদৰে চেক কৰিব, মানে বেলেগ ডিভাইচত চেক কৰিব। আপুনি যিটো ইউটিউব চেনেলৰ জিমেইলটো লগিং থাকে সেই ডিভাইচত আপোনালোকে মানে চেক নকৰিব। প্ৰমোশ্যন এপ এনেকুৱা আহে, যাহা তা আহে, লিংক চিং আহে। আপোনালোকে যিটো ইউটিউব চেনেল লগিং আছে সেইটোত আপোনালোকে ডাউনলোড নকৰিব এপবিলাক, গম পাইছে আপোনালোকে। 4 নম্বৰ কাৰণ শুনক, 3 নম্বৰ গুচি গ'ল, 4 নম্বৰ হয়। 4 নম্বৰ কাৰণ হৈছে, 4 নম্বৰ হৈছে আপোনালোকৰ 2টা ফোন লাগিব। যদি আপোনালোকে পাৰে 2টা ফোন কিনি ল'ব। আপোনালোকৰ 2টা ফোন প্ৰয়োজন, কাৰণ এটা মোবাইলত আপোনালোকে ইউটিউব চেনেলটো লগিং ৰাখিব আৰু এটা মোবাইলত আপোনালোকে বিজনেছ জিমেইলটো চলাব। মানে কোনোবাই যদি মেইল কৰে আপোনাৰ যিটো পুৰণা ফোন সেইটোত আপোনালোকে আহিব। চ' গাইছ আপোনালোকে 2টা ফোন ইউজ কৰিব, মানে আপোনালোকৰ এটা ফোনত থাকিব জিমেইল লগিং, ইউটিউব চেনেল লগিং থাকিব আৰু এটা ফোনত আপোনালোকে বিজনেছ জিমেইল নাইবা ফোন নম্বৰ আপোনালোকে দিব পাৰে আৰু ভিডিঅ' এডিট কৰিব পাৰে। এটা ফোনত ভিডিঅ' এডিটিং আৰু বিজনেছ আপোনালোকৰ জিমেইল এইবিলাক মিল চাব পাৰে, আৰু এটা ফোন হৈছে আপোনালোকে আপোনালোকে ইউটিউব চেনেল লগিং ৰাখিব, মানে আপলোড কৰিব ভিডিঅ' এইবিলাক কৰিব আপোনালোকে। সেই মোবাইলত আপোনালোকে এপ ডাউনলোড নকৰিব, যিটো ইউটিউব লগিং আছে সেই মোবাইলত সেইটোত নকৰিব। আপোনালোকে যিটো বেলেগ মোবাইল আছে সেই মোবাইলত আপোনালোকে ছফ্টৱেৰ কি ডাউনলোড কৰি থাকক, হেকাৰ আপোনাৰ সেই মোবাইলটো হেক হ'লেও আপোনাৰ ইউটিউব চেনেলটো হেক নহ'ব, গম পাইছে আপোনালোকে। এইখিনি কাৰণ আপোনালোকে যদি মানি চলে তেতিয়াহ'লে আপোনালোকৰ ইউটিউব চেনেল জীৱনতো ক'তো হেক নহ'ব, ক'তো একো নহ'ব আপোনালোকৰ চেনেল, মই গেৰাণ্টি দি কৈছোঁ। আপোনালোকে 2টা ফোন ইউজ কৰক, এটা বিজনেছ নাম্বাৰ আৰু এটা মেইন ইউটিউব যিটো আপোনালোকে চলাব, যিটো ভিডিঅ' আপলোড কৰিব ইউটিউবত, সেই মোবাইলত আপোনালোকে কোনো এপ্লিকেশ্যন ডাউনলোড নকৰিব। চৰি কৈছোঁ, বাৰ কৈছোঁ আপোনালোকক। মাথা চাথা কি কোনো স্কিপ নোহোৱাকৈ মই এনেই কৈ আছোঁ, আপোনালোকে বিশ্বাস কৰিব পাৰে মোৰ ওপৰত। আৰু আপোনালোকক মই মিছা কথা কৈ মোৰ চেনেলটো মনিটাইজ নকৰাওঁ, ৱাচ টাইম নাওনো, গম পাইছে আপোনালোকে। এইবিলাক নাযাওঁ যদি আপোনালোকে এইখিনি কাম কৰে তেতিয়াহ'লে আপোনালোকৰ ইউটিউব চেনেলটো কেতিয়াও জীৱনত হেক নহ'ব। চ' আজিলৈ ইমানেই। যদি ভাল লাগিছে লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, জয় হিন্দ, থেংক ইউ, লাভ ইউ অল ভিউৱাৰ্ছ।